নীলিম তই মোৰ লগত কিয় এনেকুৱা কৰিলি? হেল্ল' গাইজ, আজি আমি কথা পাতিম ইউটিউবৰ এটা আন্ধাৰ চমৎকাৰ ৰাস্তাৰ বিষয়ে, যোনটো ৰাস্তাত নেকি অভাৰ এক্টিঙৰ এক্টৰ এক্ট্ৰেছবোৰ অহা যোৱা কৰে। ৰাস্তাটোৰ নাম হৈছে পগলা 2.0। দতকরে দা গো ডাক বটাকারে বা হত্যা ওয়া ব বাস্তব 13 দন্তিয়া ততকারে তে বর্গীয়া জ টেস ধনী ভিক্ষাৰী তু কেলা এইটো কোনে দি দিলে বে? এইটো প্ৰেংক হয়। তোক কোনে ভাল পায়? CID কো বোলা নাপাৰেগাৰে মেৰি জান। তই মোৰ হবি নে? ইয়াৰে ভিতৰত এখন শৰ্ট ফিল্মে মোক পাৰ্চনেলি আঘাত কৰিছে, আৰু সেই পাৰ্চনেলি আঘাত কৰা শৰ্ট ফিল্মখনৰ নামেই হৈছে হৃদয় কিয় ভাঙিলি। এই প্ৰশ্নটোৰ উত্তৰ বিচাৰিয়ে মই 3 দিন 3 ৰাতি শুব পৰা নাই। তো আহক এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো। তুমি বা মই বাইক চলালে সদায় আগফালে চাই কেনে চলাও, না কি লেফট ৰাইট। আৰু আমাৰ এই মহাশয়জনে বাইকখন চলাই আহিছে লেফট ৰাইটত চাই কেনে, যেনিবা বাপেকৰ সেই আমৰ খেতি আছে ৰাইটত বা লেফটত, আৰু সেই আমৰ খেতিত কোনোবা আমৰ অপহৰণ কৰিব আহিছে বুলি আমাৰ এই মহাশয়জনে সদায় এইটো মডেলতে চকুযোৰ প্ৰদান কৰি কেনে আহে। সৰি হা, একদম বেয়া নাপাবা। বা বেঞ্চত এইটো ঠিক আছে। তোমালোকক কৈছো শুনা, তোমালোকে যদি বাইক চলাই গৈ থাকোতে বাই চান্স কেতিয়াবা কাৰোবাক এক্সিডেণ্ট কৰি কেনে কিবা এটা কৰি পেলোৱা, তেতিয়াহ'লে তোমালোকে একো কৰিব নালাগে, জাষ্ট এই ডাইলগটো জানিব লাগে তোমালোকে। সৰি হা, একদম বেয়া নাপাবা। বেঞ্চত কেলা। ঐ শুনাচোন, কালি কথাটোক লৈ বেয়া পাই নাথাকিবা। আচলতে মই জানি বুজি কৰা নাছিলোঁ, নেদেখাতহে। নহয় মানে 2 ইঞ্চি আঁতৰত থকা ছোৱালীজনীকে হত্যা কৰিব নাই লোৱা বুলি ক'লে হুকুনিৰো বিশ্বাস নহয়। আৰু ই কি কৈছে, মই দেখাই নাই নেকি হা? নাই নাই একো নাই, তুমিও বেয়া পাই নাথাকিবা। কালি খঙতে অলপ বেছিকেই ক'লো। বাৰু একো নাই দিয়া, ময়ো বেয়া পোৱা নাই। তোমাৰ নাম? অনন্যা। আৰু তোমাৰ? নীলিম। বাহ এনেকেতো ছোৱালী পতে। তুমি যদি গোলাপ ফুল লৈ গৈছা ছোৱালী পতাম বুলি, তেতিয়াহ'লে পেলাই দিয়া ভাই গোলাপ ফুল পা জল্দি সোনকালে। আৰু এই নিঞ্জা টেকনিকটো ব্যৱহাৰ কৰা। প্ৰথমতে তুমি বাইকখন লৈ কেনে ছোৱালী এজনীক ধাককে মাৰি দিয়া, আৰু তুমি লাষ্টত গৈ চৰি কোৱা, তাৰপিছত ছোৱালী অট'মেটিকলি তোমাৰ লগত ফ্লেট হৈ যাব। আৰু মই এতিয়াহে গম পালো যে সিহঁতি জংঘলত কেলে শ্বুট কৰে। ছ'চাইটিয়ে সিহঁতক একচেপ্ট নকৰে। বেলেগ এদিনাখন যেতিয়া সিহঁতি ৰাস্তাত শ্বুট কৰি আছিলে, তেতিয়া মানুহে এহেঁতৰ ওপৰত জোতা আৰু চেণ্ডেল দলিয়াৰ কম্পিটিশ্যন চলাইছিলে, কাৰণ এহেঁতিও ভাবিছে এই দুজন হৈছে ভাৰতৰ আটাইতকৈ খুংখাৰ খাতৰনাক ভিলান। এহেঁতি মানে সৰুতে পাকিস্তানত পানীপুৰি বিকিছিলে, আফ্ৰিকাৰ 100 হাত সিহঁতি ৰেপ কৰি কেনে মাৰি পেলাইছিলে, আৰু এতিয়া সিহঁতি ছোৱালীক ৰাস্তাত ধৰি কেনে খা খবৰ সোধে। অনন্যা, কলৈ যোৱা? ইমান মৰম লগাকৈ। সদায় সদায়বোৰ কি পাগলামি হা? খং উঠিলে তোমাক আৰু মৰম ভালে লাগে। ভালে কৈছো, মোক যাবলৈ দে, নহ'লে কি হা? নহ'লে কি? এই ক্লিপটো দেখি মোৰ চকু পানী ওলাইছে, আৰু সেই চকু পানীটো না সুখৰ না দুখৰ। সেইটো চকু পানী আছিলে বক্সদিৰ। আপোনালোকে ভালকে মন কৰক বাৰু, সেই পিছত থকা ল'ৰাটো যোনটো নেকি একো কামে নাই, ৰুলে নাছিলে, সিও এটা চাইনিজ লেভেলত চুৱেক দি দিলে। বাহ, চুৱেক বালে বক্সদি ভয়া, চুৱেক বালে বক্সদি। খং উঠিলে তোমাক আৰু মৰম লাগে। ভালে ভালে কৈছো, মোক যাবলৈ দে, নহ'লে কি হা? এই ডাইলগটো আৰু তাৰ যিটো এক্সপ্ৰেছন, বছ তাক এতিয়া খতম কৰি দিওঁ নেকি? কোনটো এংগলৰ পৰা বছ লাগিছে মানে আখা বছ। তাক এতিয়া খতম কৰি দিওঁ নেকি? তোমালোকৰ ঘৰত যে 10টা হাঁহ পোৱালি মৰিছিলে, এহেঁতিতো মাৰিছিলে হা। এহেঁতি বহুত খাতাৰনাক হয়। ইণ্ডিয়াত এহেঁতৰ চিক্কা চলে। দাউদ ইব্ৰাহিম ইনে পলাই কেনে কাৰাচিত থকা নাই নহয়। আগতে কয় নহয়, একে থাপৰে জোনাকী পৰুৱা দেখাই দিম। আজি ই দেখি গ'ল জোনাকী পৰুৱা। অনন্যা, তুমি মোক কেতিয়াও এৰি নোযোৱাতো? কেতিয়াও নাযাওঁ। নেক্সট টাইম আৰু এইবোৰ কথা নক'বা। আচ্ছা বাবা, নকওঁ।
এতিয়া মই সিহঁতক সুধিব বিচাৰিম যে বাপেক আৰু বাপেকৰ গাড়ীখন কোনটো ৰাস্তা দেখি গ'ল সেইটো ক হা কোনটো ৰাস্তা দেখি গ'ল আৰে এনেকৈ সোমাই আহিলি যে আপোনাক মাথো এটা কথাই কওঁ, অনন্যা আৰু মোৰ সম্পৰ্কটো প্লিজ ভাঙিব চেষ্টা নকৰিব। মেইনছত তই ৰিকুৱেষ্ট কৰিছ নে ৱাৰ্ণিং দিছ এইটো তই জানো, কিন্তু তোৰ চাল চলনবোৰ দেখি কিনে ন সম্পৰ্কটো ভাঙে নাভাঙে এইটো পিছৰ কথা, কিন্তু পুলিচটো এতিয়া খাটাং মাতিব। তই মোক ৱাৰ্ণিং দিছ, তই কিন্তু বৰ বেয়া জেগাত হাত দিছ। ৰহ তোৰ ব্যৱস্থা কৰি আছোঁ। বৰুৱা কওক চলিহা। আপুনি অতি সোনকালে মোৰ ঘৰলৈ আহক। মানুহৰ আটাইতকৈ বেয়া জেগা হৈছে গান গান মানে উস্কি গান, আৰু সি ইয়াৰ গানতে হাত দিলে। ইমান সাহস ক'ৰ পৰা আহে মানে হা, ক'ৰ পৰা আহে মানে ইমান সাহস? কোনটো গৰু গাখীৰ খাইছিলি মানে দেহা তই? আমাকো কোৱা নাবে, আমিও গৰু গাখীৰ খাম এনেকা। এবাৰ তোমালোকে তালে মন কৰা বাৰু, তাৰ খাৰা হোৱা ষ্টাইল, তাৰ ৰখা মোচন, মানে এইটো এটিটিউডৰ কাৰণেতো সি এইখন ফিল্ম বনাব পাৰিছে। আপুনি চিন্তা নকৰিব, মই সোনকালে আহি আছোঁ। ঠিক আছে। হৈ যাছ হয় ছাৰ। গাড়ীখন ওলাকচোন, চলিহা ঘৰত যাব লাগে। বেচৰা বাৰ্থডে পাৰ্টি খাব আহিছিলে, কোনে ধৰি ৰখালে ইয়াক মানে হা? জবৰদস্তি পুলিচ বনাইছে মানে ইয়াক, জবৰদস্তি। অন্যায়, এইটো অন্যায় হৈছে ৰে, অন্যায়। আপুনি মিছাতে এইবোৰ নকৰিবচোন। কওকচোন চলিহা, আপোনাক কিদৰে সহায় কৰিব পাৰোঁ? বৰুৱা, ই হাৰামজাদাই মোৰ ছোৱালীক ভাল পায় আৰু মোক ঘৰত আহি ৱাৰ্ণিং দিয়ে। চাহ ল'ৰা, বৰুৱাই সকলোকে এটা চান্স দিয়ে, তোকো এটা চান্স দিলোঁ। নেক্সট টাইম যদি অনন্যাৰ লগত দেখা পাওঁ, এনকাউণ্টাৰ কৰিবলৈ বেছি সময় নালাগে, চাবি। দিছ ইজ আছাম পুলিচ, দিছ ইজ আছাম পুলিচ। আমাৰ গোলাঘাট ডিষ্ট্ৰিক্টতহে এনেকা পুলিচ থাকিব লাগিছিলে। মা কচম SBI বেংকটোত ডাকা ঢালিলোঁ হয় মই। গাইজ আই এম ভেৰি চৰি, কাৰণ মই উত্তৰটো উলিয়াব নোৱাৰিলোঁ। মই যদি আৰু অলপ এই ভিডিঅ'টো চাই থাকিলোঁ হয় ন, মই বেহুচ হৈ গ'লো হয়। চ' ভিডিঅ'টো এণ্ড কৰিছোঁ, ইমানতে এণ্ড কৰিছোঁ। আৰু মই মানে ধৈৰ্য শক্তিৰ ইমান নাই আৰু মানে মই ভিডিঅ'টো চাব নোৱাৰোঁ আৰু। যদি আপোনালোকে ভিডিঅ'টো অলপ হ'লেও ভাল পাইছে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে যাব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াটো ডাঙৰ কথা নহয়। ছাবস্ক্ৰাইব কৰো, লাইক মাৰো। प्लीज भाई मेरे दोस्त हो आप, सब मेरे दोस्त हो, प्लीज